ৰাতিৰ সময় প্ৰায় 2:20 গোটেই হস্পিটালৰ এটা শান্ত পৰিৱেশ। কিন্তু সেই হস্পিটালৰে পোষ্টমৰ্টম ৰুমৰ ওপৰৰ ৱাৰ্ডত কিবা আচৰিত অচিনাকি ধৰণৰ শব্দ শুনিবলৈ পোৱা গৈ আছিল, যেন কোনোবাই লোহাৰ দৰ্জাত জোৰ জোৰকৈ কোবাই আছিল। সেইদিনা সেই ৱাৰ্ডত নাৰ্ছ ৰীমাৰ নাইট ডিউটি আছিল। প্ৰথমতে সেই শব্দবোৰ শুনি তাই ভাবিছিল যে হয়তো সেই ৱাৰ্ডত কোনোবাই কাম কৰি আছে। কিন্তু পিছত সেই শব্দটো আৰু জোৰ জোৰকৈ আৰু স্পষ্টভাৱে আহিব ল'লে। আৰু এইবাৰ দৰ্জাৰ শব্দৰ লগতে কোনোবা মতা মানুহৰ কান্দোনৰ শব্দ শুনা গৈ আছিল, যেন কোনোবাই কান্দি কান্দি দুখত কিবা কৈ আছে। ৰীমায়ে কথাবোৰ ভালকৈ শুনি পোৱা নাছিল বাবে তাই অলপ ধ্যান দিলে যে ক'ৰ পৰা এই শব্দবোৰ আহি আছে, আৰু লাহে লাহে কথাবোৰ দুখৰ পৰা খঙত সলনি হ'ল। আৰু এটাই কথা, নাৰ্ছ দৰ্জা খোলা, মোৰ ঠাণ্ডা লাগিছে। যেতিয়া এই কথাবোৰ ৰীমায়ে স্পষ্টকৈ শুনিলে তেতিয়া তাইৰ ভয়ত ঠিকনা নাছিল, কাৰণ কথাবোৰ য'ৰ পৰা আহি আছিল সেই কথাবোৰ আন ক'ৰো পৰা নহয়, তলৰ ৱাৰ্ডৰ পোষ্টমৰ্টম ৰুমৰ পৰা আহি আছিল। আৰু সেই সময়ত তাত কোনো নাছিল, আছিল মাথো মৃত মানুহৰ শৰীৰ। আচলতে কি হৈছিল আৰু ৰীমায়ে এই শব্দবোৰ কিয় আৰু ক'ৰ পৰা শুনি আছিল, আৰু কোনে এনেকুৱা কৰি আছিল আৰু কিয়? আজিৰ এই ঘটনাটো শুনা মতে প্ৰায় 2018 চনৰ GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটালৰ হয়। ৰীমা এজনী 24 বছৰীয়া সহজ সৰল ছোৱালী আছিল। তাইৰ ঘৰ ৰঙিয়াত। তাই নতুনকৈ GMCH হস্পিটালত পোষ্ট পাইছিল এজনী নাৰ্ছ হিচাপে। যদিও তাইৰ চাকৰি পাৰ্মানেণ্ট হোৱা নাছিল, তথাপি তাই মন লগাই ডিউটি কৰিছিল, জানো এদিন পাৰ্মানেণ্ট হ'ব। তাইৰ ঘৰৰ অৱস্থা বৰ বেছি ভাল নাছিল, সেইবাবে তাই এই চাকৰিটোৰ বাবে বহুত কষ্ট কৰিছিল। পোষ্টিং হ'বলৈ তাইৰ মাত্ৰ 15 দিনমানহে হৈছিল। ৰীমা এজনী বৰ সাহসী, কষ্ট কৰিব পৰা ছোৱালী। তাইৰ পোষ্টিঙৰ 15 দিন হস্পিটালত বহুত ভাল গৈ আছিল। কিন্তু তাই কেতিয়াও ভবা নাছিল যে তাইৰ জীৱনত এটা এনেকুৱা ৰাতি আহিব, যি নেকি আজিও যদি মনত পৰে তেনে তাই ভয়ত মাত উলিয়াব নোৱাৰা হৈ পৰে। GMCHত ডিউটি কৰা ৰীমাৰ আজি প্ৰায় 15 দিন হ'ল, আৰু আজি তাইৰ নাইট ডিউটি পৰিছিল। ৰীমাৰ ডিউটি য'ত পৰিছিল সেই ঠাইখনত মানুহে ৰাতি অহাটো দূৰৰ কথা, দিনতো নাম শুনিলেই ভয় কৰে, কাৰণ শুনামতে হস্পিটালৰ আটাইতকৈ বেয়া আৰু ভয়ানক ঠাই সেইটোৱে য'ত আজি ৰীমাৰ নাইট ডিউটি পৰিছিল। পোষ্টমৰ্টম ব্লকৰ ওপৰৰ ৱাৰ্ড য'ত ৰীমাৰ ডিউটি পৰিছিল, আৰু তাইৰ ৱাৰ্ডৰ ঠিক তলতেই সেইটো ৰুম, যিটো ৰুমত কেৱল এক্সিডেণ্ট, পুলিচ কেছ, মাৰ্ডাৰ আৰু নানান ধৰণৰ ডেড বডিৰ পোষ্টমৰ্টম হয়। আচলতে GMCHত প্ৰতি বছৰে বহুত ধৰণৰ অচিনাকি ডেড বডি আহে, আৰু কিছুমান ডেড বডি বহু দিনলৈ তাত থাকে, কাৰণ কিছুমানৰ কেছ শেষ নহয় আৰু কিছুমানৰ ফেমিলি বিচাৰি পোৱা নাযায়। ৰীমাৰ নাইট ডিউটিৰ প্ৰথম আৰু দ্বিতীয় দিনাখন সকলো ঠিকেই আছিল, আৰু আজি তাইৰ তৃতীয় দিনাখন নাইট ডিউটি পৰিছিল। ৰাতি প্ৰায় 2 বজিছিল। তাই ৰাতিৰ টিফিন শেষ কৰি বেডত মোবাইলটো চাই শুই আছিল, আৰু তাই হঠাতে কিবা শব্দ শুনিলে, যেন কোনোবাই লোহাৰ বেট চুচুৰাই নিছে। প্ৰথমতে তাই গুৰুত্ব দিয়া নাছিল, কিন্তু যেতিয়া শব্দটো বাঢ়ি গৈ আছিল আৰু জোৰ জোৰকৈ আহিব ধৰিলে, তেতিয়া তাই ভাবিলে যে হয়তো ৱাৰ্ড বয় হ'ব। সেই ভাবিয়ে তাই বেছি গুৰুত্ব নিদি ফোন চাই আছিল। কিন্তু হঠাতে তাইৰ মনত পৰিলে যে ৰাতিৰ 1 বজাৰ পিছত পোষ্টমৰ্টম ব্লক বন্ধ হৈ থাকে, আৰু তাত
কাৰো ডিউটি নাথাকে আৰু যিহৰ শব্দ তাই শুনিবলৈ পাই আছিল সেই শব্দ স্পষ্টভাৱে বুজিব পৰা যায় যে সেই শব্দ আন ক'ৰো পৰা নহয়, তলৰ পৰাই আহি আছে। ৰীমায়ে ভাবিলে এইখিনি সময়ত কোন হ'ব পাৰে আৰু সেই কথা ভাবিয়ে তাই বিচনাৰ পৰা নামি চিৰিৰ ফালে গ'ল আৰু চিৰিৰ ওচৰত থিয় হৈ তাই তলৰ ফালে চালে আৰু তাই দেখিলে যে তলৰ পিনে পোহৰ থকা নথকা সমান। এটা হালধীয়া বাল্ব জ্বলি আছে, কিন্তু সেই বাল্বটো ধিপ ধাপ কৰি আছে আৰু যেতিয়া তাত ৰীমায়ে কাকো নেদেখিলে তেতিয়া তাই কিবা নিজৰে ভুল বুলি আকৌ কেবিনৰ পিনে যাব ধৰিলে। কিন্তু যেতিয়া ৰীমায়ে ঘূৰিলে এইবাৰ হঠাতে এটা জোৰকৈ শব্দ শুনিলে, যেন কোনোবাই বহুত জোৰকৈ লোহাৰ বেটখন টানি আছে আৰু ৰীমায়ে এইবাৰ তৎক্ষণাত ঘূৰি অলপ তলৰ পিনে নামি গ'ল আৰু চালে, কিন্তু এইবাৰো তাত কোনো নাছিল। ৰীমায়ে বহু সময় তাত চিৰিতে থিয় হৈ চালে, কিন্তু তাত কোনো নাছিল আৰু শব্দবোৰো অহা বন্ধ হ'ল আৰু সেয়ে ৰীমায়ে নিজৰ কেবিনত আহি বিচনাত শুই গ'ল। চতুৰ্থ দিনাখন ৰীমাৰ আজি আকৌ নাইট ডিউটি আছিল আৰু সদায়ৰ দৰে আজিও তাই টিফিন শেষ কৰি বেডত উঠিছিল আৰু বিচনাতে শুই শুই ফোনটো চাই আছিল। প্ৰায় 1:40 সময় হৈছিলহে। লাহে লাহে ৰীমাৰ চকু টানিব ধৰিলে আৰু তাই ফোনটো ছাইডত থৈ অলপ শু বুলি লওঁতেই এনেতে তাই আজি আকৌ কিবা এটা শব্দ শুনিলে, যেন কোনোবা খোজকাঢ়ি আছে আৰু তাইৰ শব্দটোৰ পিনে ধ্যান দিব লৈছিলহে। এনেতে এটা ডাঙৰ শব্দ উঠিলে, যেন কোনোবাই লোহাৰ কিবা বস্তু দলিয়াই দিছে। আজি ৰীমাৰ অলপ ভয় লাগিছিল, যদিও তাই সাহস কৰি লাহে লাহে চিৰিৰ পিনে আৰু তলৰ পিনে চাই চাই এটা এটাকৈ চিৰি নামি তলৰ পিনে যাব ধৰিলে আৰু আজি তাই একেবাৰে তলৰ পিনে আহিছিল আৰু আজিও যোৱাকালিৰ দৰেই এটা হালধীয়া বাল্ব জ্বলি আছিল আৰু ধিপ ধাপ কৰি আছিল আৰু সেইবাবেই ৰীমাৰ মোবাইলৰ ফ্লাছ জ্বলাই ইফালে সিফালে চাব ধৰিলে আৰু তাই বৰ্তমান পষ্টমৰ্টম ৰুমৰ পৰা প্ৰায় 10-15 মিটাৰ দূৰত আছিল। কিন্তু এইখিনি কথা তাইৰ অনুভৱ হোৱা নাছিল যে তাই বৰ্তমান য'ত থিয় হৈ আছে সেই ঠাইটো হয় কি। ৰীমায়ে অলপ সময় মোবাইলৰ ফ্লেছ জ্বলাই ইফালে সিফালে চাই থাকোঁতেই হঠাতে দেখিলে যে পষ্টমৰ্টম ৰুমৰ দৰ্জা বন্ধ আছে, কিন্তু তাই অলপ অনুভৱ কৰিব পাৰিছিল যে সেই ৰুমৰ পৰা বহুত ঠাণ্ডা বতাহ তাইৰ পিনে আহি আছিল আৰু কিবা বহুত বেয়া গোন্ধ তাই পাই আছিল। এনেতে তাই কিবা কাৰোবাৰ কথা কোৱা ফুচফুচনি শুনি আছিল আৰু সেই শব্দ আন ক'ৰো পৰা নহয়, পষ্টমৰ্টম ৰুমৰ ভিতৰৰ পৰা আহি আছিল। ৰীমাৰ ভয়ত অৱস্থা নাছিল, কিন্তু তাইৰ তথাপি মনটোৱে কৈ আছিল যে এই ৰাতিখন ইয়াৰ ভিতৰত কোন হ'ব পাৰে আৰু কোনে কথা কৈ আছে। আৰু এনেকৈ ভাবি ভাবিয়ে তাই পষ্টমৰ্টম ৰুমৰ কাষ পালে আৰু তাই বহুত সাহস কৰি পষ্টমৰ্টম ৰুমৰ দৰ্জাত থকা সৰু গ্লাছখনেৰে লাহেকৈ জুমি চালে আৰু তাই সেই গ্লাছেৰে যি দেখিলে সেই দৃশ্য তাই আজিও পাহৰিব নোৱাৰে। ৰীমায়ে দেখিলে ৰুমৰ ভিতৰত বহুত ধৰণৰ ডেড বডি আৰু যেতিয়া তাই ইফালৰ পৰা সিফালে চালে এনেতে তাই দেখিলে যে তাৰে মাজতে এটা ডেড বডি বেডত বহি আছে। বডিটোৰ গোটেই দেহত তেজ আৰু গোটেই বডিটোত কাটি থোৱা চিন, যেন কোনোবাই বহুত নিৰ্দয়তাৰে কাটিছে। মূৰৰ আধা অংশ কটা। ৰীমাৰ এইবোৰ দেখি গোটেই হাত ভৰি কঁপি আছিল আৰু যেতিয়া তাই লাহে লাহে সেই বডিটোৰ মুখৰ পিনে চালে মুখখন গোটেইটো এন্ধাৰ আৰু ৰীমায়ে এনেকৈ চাই থাকোঁতেই হঠাতে বডিটো চকুকেইটা মেল খাই গ'ল আৰু ৰীমায়ে এই দেখি চিল্লাই দিলে। তাইৰ হাতৰ মোবাইল ক'ৰবাত পৰি গ'ল আৰু তাই নিজৰ চকুকেইটাত হাত দুখনেৰে ঢাকি ল'লে আৰু তলমুৱা হৈ জোৰ জোৰকৈ হেফাব ধৰিলে। অলপ সময় পিছতে যেতিয়া ৰীমায়ে আকৌ সাহস কৰি সিপিনে চালে তাই দেখিলে যে সেই ডেড বডিটো বেডত
সাধাৰণভাৱে পৰি আছে, যেন একো হোৱাই নাই। এইবোৰ দৃশ্য দেখাৰ পিছত ৰীমায়ে অকণো দেৰি নকৰাকৈ তাৰ পৰা যিমান জোৰকৈ পাৰে সিমান জোৰত দৌৰিলে আৰু নিজৰ কেবিনত আহি ভিতৰৰ পৰা দৰজাখন মাৰি ল'লে আৰু তাত পকাতেই দৰজাখনত লাগি শুই গ'ল। ঘটনাটোৰ পিছদিনা ৰাতিপুৱা যেতিয়া তাইৰ ডিউটি শেষ হৈছিল, তাই ঘৰত যাব ওলাই আছিল। তাইৰ ৰাতিৰ কথাবোৰ ভাবি আছিল আৰু তাই গেটৰ বাহিৰতে হস্পিটেলৰ এজনী ছিনিয়ৰ নাৰ্ছ লগ পালে। তেওঁৰ নাম আছিল বিনীতা, যাক ৰীমায়ে মৰমত বিনীতা বৌ বুলি মাতিছিল। বিনীতাই GMCHত কাম কৰিব প্ৰায় 12 বছৰ হৈছিল। তেওঁৰ বয়স প্ৰায় 40 বছৰ। ৰীমায়ে যোৱা ৰাতি তাইৰ লগত হোৱা সকলো কথা বিনীতা বৌক ক'লে আৰু সেইবোৰ বিনীতা বৌয়ে এনেকৈ শুনি আছিল যেন কিবা সাধাৰণ কথা। বিনীতাই সকলো কথা শুনি ৰীমাক সাধাৰণভাৱে ক'লে যে হ'ব, এইবোৰ তুমি ইমান ভাবি নাথাকিবা আৰু তলৰ ব্লকত বেছি অহা যোৱা নকৰিবা আৰু নাইট শ্বিফ্টত যদি তোমাক তলৰ পৰা কোনোবাই মাতে তেনে মাত নিদিবা, চুপচাপ শুই যাবা। আৰু বিনীতাৰ এই কথা শুনি ৰীমায়ে সুধিলে কিন্তু কিয়? আৰু তাৰ পিছত বিনীতা বৌয়ে ৰীমাৰ ওচৰত আহি লাহেকৈ ক'লে, কাৰণ কেতিয়াবা যি শব্দ আমি শুনো সেয়া জৰুৰী নহয় যে জিন্দা মানুহৰেই শব্দ হ'ব। এই কথা শুনি ৰীমায়ে যেন তাতেই জমি গ'ল আৰু সেয়া ভাবি থাকিল যে বিনীতা বৌয়ে এনেকৈ কিয় ক'লে। আৰু তাই ভাবি থাকোঁতেই বিনীতা বৌ তাইৰ ওচৰৰ পৰা কেতিয়া গুচি গ'ল ৰীমাই গমকে নেপালে। ঘটনাটোৰ পিছদিনাখন আজি আকৌ ৰীমাৰ নাইট শ্বিফ্ট আছিল। আজি টিফিন সোনকালে শেষ কৰি তাইৰ ৱাৰ্ডত থকা মেডিচিনবোৰ চেক কৰি আছিল। সময় প্ৰায় 2টা বজিবই হৈছিল। ৰীমায়ে ঘড়ী চাই যে বহুত ৰাতি হ'ল, লগতে তাইৰ যোৱা ৰাতিৰ কথাবোৰো মনত চলি আছিল আৰু সেয়ে ৰীমায়ে দেৰি নকৰি বেডত উঠিল আৰু বেডত উঠাৰ লগে লগে তাই ঠামকৈ এটা স্পষ্ট শব্দ শুনিলে। আৰু আজি ৰীমায়ে বহুত বেছি ভয়ত আছিল আৰু সেইবাবে তাই আজি ওলাই যোৱা নাই আৰু তাই বেডত থকা কম্বলখন মূৰে গায়ে উৰি কাণত সোপা মাৰি চকু মুদিলে। কিন্তু ইমান আচৰিত, তাৰ পিছতো তাই ইমানখিনি কৰাৰ পিছতো সেই শব্দবোৰ স্পষ্টকৈ শুনা গৈ আছিল আৰু এনেকৈ বহু সময় ধৰি চলি আছিল। ৰীমাৰ ভয়ত বহুত বেয়া অৱস্থা হৈ পৰিছিল আৰু অলপ পিছতে শব্দবোৰ নাইকিয়া হ'ল আৰু ৰীমায়ে লাহে লাহে কাণৰ পৰা হাতখন আঁতৰালে আৰু লাহেকৈ বেডৰ পৰা উঠিলে আৰু তাইৰ কেবিনৰ ভিতৰতে বন্ধ দৰজাৰ সন্মুখত আহি কাণখন দিলে আৰু তাই যেন শুনিব বিচাৰি আছিল যে এতিয়াও কিবা শব্দ আহি আছে নেকি। আৰু এনেকৈ থাকোঁতেই হঠাতে তাইৰ কাণত এটা শব্দ আহিল, নাৰ্ছ, দৰজাখন খুলি দিয়া। এই শুনি ৰীমাৰ যেন গোটেই তলৰ পৰা ওপৰলৈ চেঁচা পৰি উঠিল আৰু আকৌ কোনোবাই ক'লে, নাৰ্ছ, মোৰ ঠাণ্ডা লাগিছে, দৰজাখন খুলি দিয়া। আৰু এই শুনাৰ পিছত যেন ৰীমাৰ গাত গোটেই আকাশ সৰি পৰিল। ৰীমাৰ গোটেই গাত বল নোহোৱা হৈ গ'ল আৰু তাই লাহে লাহে দৰজাৰ পৰা আঁতৰি আহিছিলহে মাথো লগে লগে তাইৰ কেবিনৰ দৰজাখন ধামকৈ খুলি গ'ল আৰু ৰীমা ভয়তে বেডৰ ওচৰত বাগৰি পৰিল। ৰীমায়ে যেতিয়া অলপ নিজকে চম্ভালি দৰজাৰ পিনে চালে, ৰীমায়ে দেখিলে তাইৰ কেবিনৰ বাহিৰত চিৰিৰ সন্মুখত এজন মানুহ হস্পিটেল পেচেণ্টৰ ড্ৰেছত তলমুৱা হৈ একেথৰে থিয় হৈ আছে। আৰু যেতিয়া ৰীমায়ে অলপ ধ্যান দি চালে, সেই পেচেণ্টজন আন কোনো নহয়, সেইজন মানুহে হয় যাক যোৱাকালি ৰীমায়ে পোষ্টমৰ্টম ৰুমত দেখিছিল। মানুহজনৰ গোটেই বডি তেজেৰে ভৰা, তেওঁৰ গোটেই গাটো যেন ফালি চিৰি থোৱা গৈছে, গলটো বেকা, মুখখনৰ চাৰিওপিনে চিলাই কৰা দাগ, গোটেই বডিৰ পৰা ধোঁৱা ওলাই আছে যেন তেওঁ বৰফৰ মাজৰ পৰা ওলাই আহিছে। ৰীমায়ে বডিটোৰ পিনে চায়ে আছিল। এনেতে বডিটোৱে ৰীমাৰ পিনে চালে আৰু
ক'লে, নাৰ্ছ, আপুনি মোক কিয় বচোৱা নাই? মই মৰা নাছিলোঁ, মোক আপোনালোকে মাৰিছে। এনেকৈ কৈছিলহে হঠাৎ চিৰিৰ ওচৰত থকা লাইটটো অফ হৈ গ'ল আৰু তৎক্ষণাতে লাইটটো জ্বলিল আৰু ৰীমায়ে ইফালে সিফালে চাই যে বডিটো এইবাৰ তাত নাই। তাই আচৰিত হ'ল, কিন্তু তাই অনুভৱ কৰিলে যে তাইৰ ওচৰত AC চলি আছে আৰু তাইৰ হাতখন তিতি আছে আৰু তাই যেতিয়া হাতখন চাই তাইৰ হাতত গোটেইটো তেজ। ৰীমায়ে এনেতে অনুভৱ কৰিছিল যে তাইৰ পিছপিনেৰে ঠাণ্ডা বতাহ আহি আছে আৰু তাই লাহে লাহে যেতিয়া পিছপিনে ঘূৰি চালে, তাই শোৱা কেবিনৰ বেডখনত সেই বডিটো বহি তাইক খঙত চাই আছিল। ৰীমায়ে এই দেখি জোৰকৈ চিল্লাই দিলে আৰু তাই তাতেই বেহুচ হৈ পৰিল। পিছদিনা ৰাতিপুৱা ৰীমা GMCHৰ এখন বেডত আছিল আৰু তাইৰ ওচৰত তাইৰ ফেমিলি আছিল আৰু ডক্টৰে তাইৰ মেডিচিন চেক কৰি আছিল। ঘটনাটোৰ এমাহ পিছত ৰীমায়ে জব এৰি দিলে আৰু তাই গুৱাহাটীৰে এখন প্ৰাইভেট হস্পিটেলত নাৰ্ছ হিচাপে সোমাল। কিন্তু যদিও তাই জব এৰিছিল, কিন্তু আজি প্ৰায় ঘটনাৰ 8 বছৰ হৈ গ'ল। কিন্তু আজিও ৰীমায়ে সেই কথা মনত পৰিলে তাইৰ গোটেই গা চেঁচা পৰি উঠে। কিন্তু ভাবিবলগীয়া কথা যে সেই মৃত শৰীৰটোৱে ৰীমাক কিয় এনেকৈ দেখা দিছিল আৰু কিয় কৈছিল যে নাৰ্ছ, মই মৰা নাছিলোঁ, আপুনি মোক মাৰিছে। আচলতে কি বিচাৰিছিলে বডিটোৱে ৰীমাৰ পৰা? এবাৰ ভাবকচোন। নেক্সট ভিডিঅ'ত আকৌ লগ পাম এটি নতুন ঘটনাৰ সৈতে। ষ্টৰিটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইটো এটা সম্পূৰ্ণ কাল্পনিক ঘটনা। ঘটনাটো বাস্তৱৰ সৈতে কোনো সম্পৰ্ক নাই। আমাৰ ষ্টৰিবোৰৰ উদ্দেশ্য অন্ধবিশ্বাসক বহুওৱা নহয়, কেৱল আপোনাৰ মনোৰঞ্জনৰ বাবেহে হয়। ধন্যবাদ।